বুঢ়া বিধৱা বা বিকলাঙ্গ পেঞ্চনত আপোনাৰ নাম আছে নেকি যদি থাকে কেনেকৈ চেক কৰিব মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম ক্ৰোম বা গুগলত যাই কিনে ইয়াতে সাৰ্চ কৰিব লাগিব NHAP লিখি কিনে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ আহিব ইয়াতে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছতে ৰিপৰ্টত ক্লিক কৰিব লাগিব তাৰ পিছত আছে ইয়াতে নেশ্যনেল ডাশবোৰ্ড ষ্টেট ডাশবোৰ্ড ক্লিক কৰিব লাগিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা নেক্সট পেজ আহিব ইয়াতে আপোনাৰ ৰাজ্যখনৰ নাম লিখিব লাগিব ইয়াতে আপোনাৰ যেটো স্কিম আছে হেতু ইয়াতে দিব লাগিব আৰু ইয়াতে শৰ্ট ফৰ্মত লিখা আছে শৰ্ট ফৰ্ম কেইটা মই ইয়াতে ফুল ফৰ্ম লিখি দিছো আৰু মই এতিয়া ওলাম বিকলাঙ্গ পেঞ্চন এটো চাম মই বিকলাঙ্গ পেঞ্চনটো দিছো তাৰ পিছত ইয়াতে দিব লাগিব ক্যাপচাটো দিয়াৰ পিছত ইয়াতে সাবমিট কৰি দিব লাগিব সাবমিট কৰাৰ পিছত তলফালে আহি কেনে আপোনাৰ ৰাজ্যখনৰ যেকেটা ডিস্ট্ৰিক্ট আছে ইয়াতে আছে আপোনাৰ যেটো ডিস্ট্ৰিক্ট হেতু ইয়াতে দিব লাগিব মই মোৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি আছো তাৰ পিছত সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো ব্লক হেতু সিলেক্ট কৰিব লাগিব তাৰ পিছত সিলেক্ট কৰিব লাগিব আপোনাৰ পঞ্চায়ত বা গাঁওখনৰ নাম মই মোৰ গাঁওখন সিলেক্ট কৰিলো তাৰ পিছত তলফালে আহি কেনে ইয়াতে যেকেটা বিকলাঙ্গ হয় এখন গাঁৱৰ যেকেটা বিকলাঙ্গ আছে ইয়াতে সম্পূৰ্ণকৈ দেখাই আছে তাৰ পিছত সিৰিয়াল নম্বৰ আছে এপ্লিকেশন নাম আছে এপ্লিকেশন ফাদাৰ্স নাম আছে ইয়াতে ডিটেইলস পাবো যদি ভিডিওটো ভাল লাগে তেনহলে লাইক শেয়ার কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ভিডিও সদায় পাই থাকে থ্যাংক ইউ সো মাচ